खुलुमबाय स्टुडियो आं रबन बसुमतारी 30 नं गरेसर बियाबाव इउपिपिएलनि बिजाथि बिपुल कुमार बसुमतारीखौ देरहासार खालामनो रायजो राजाया साखाफारा बिटिसिआव बिसायख'थिनि सिगां मोनफ्रोमबो बियाबाव थाद'नाय गैयै मोनफ्रोमबो दोलोआव थाद'नाय गैयै जयनिं हाबाफारि लानायखौ बे समाव नुनो मोन्दों थिग बेबायदिनो मैया 30 नं गरेसर बियाबनि इउपिपिएल दोलोनि बिजाथि बिपुल कुमार बसुमतारी बिथांखौ गरेसर बियाबनि रायजो राजाफोरा देरहासार खालामनो थाखाय लोब लोब फैनानै जयनिं जानायखौ जों बे समाव नुनो मोन्दों मख'जाथावदि गरेसराव बिजेपि दोलोनि दैदेनगिरि आसामनि गिबि मन्त्रि बिथांमोना 30 नं गरेसर बियाबाव फैनानै बिसायख'थि फोसावदिं मेल खुंफैदोंब्लाबो इउपिपिएल दोलोनि बिजाथि बिपुल कुमार बसुमतारीखौ देरहासार जानायखौ हमथानानै लाखिनो हाया होननानै बुंदों बिथांमोनहा बिपिएफ दोलोनि आफादगिरि हाग्रामा महिलारि बिथाङा सानफ्रोमबो गरेसर बियाबनि बिसायख'थि फोसावदिं मेल खुंफैब्लाबो बिपिएफनि बिजाथिया देरहासार जाया होनना फोरमायदों बिथांमोनहा बे लेखायैनो मैया इउपिपिएल दोलोनि बिजाथि बिपुल कुमार बसुमतारीखौ देरहासार खालामनो थाखाय 200निबो बांसिन सुबुंफोरा इउपिपिएल दोलोआव जयेन जादों बे जयनिं हाबाफारियाव गरेसर ब्लक इउपिपिएलनि आफादगिरि देबजित ब्रह्म गरेसर ब्लक इउपिपिएलनि गाहाय नेहाथारि खयनुर आली लोगो नेहाथारि पबित्र बसुमतारीनि आफाद सामलायनायाव 30 नं गरेसर बियाबनि इउपिपिएल दोलोनि बिसायख'थि फोसावदिं मावखुलियाव जानानै थाङो कारण आमी বিচাৰো যে আমাৰ ইয়াতে গুৰেশ্বৰ সমষ্টিৰ পৰা ইউপিপিএলৰ প্ৰমোদ বড়ো ছাৰে জয়যুক্ত হ'ব লাগে আৰু হেতুৱে আগতে কোনটো দলত আছিল নাই আগতে কোনো দলত নাছিলো ইয়াতে এবাৰ প্ৰথম আমি ভোট দিও হেতুৱে আৰু আমাৰ কাৰণে তেখেতে যেটো জিপা লাগে আৰু কি আমাৰ যিখিনি অসুবিধা হৈ আছে তেখেতে আমাক সেই অসুবিধাখিনি আমাক সলিউশন এটা দিব লাগে আৰু ন আমাৰ গোটেইখিনি গাঁও বা আমাৰ গাঁৱৰ ৰাস্তাবিলাকো বহুত বেয়া হৈ আছে তো এইগিলাখনো ভাল কৰিব লাগে আমি এইটোৱে বিচাৰো এতিয়া যেহেতু প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে কিবা এটা হে ল'ব লাগে 5টা বছৰ শাসনকালত কেনে ধৰণে উন্নয়ন দেখা পাইছে আপোনালোকে ঠিকে আছে গোটেই বৰ্তমানো একো বেয়া হোৱা নাই তেখেতে থাকোতে হৈছে এতিয়া মানে আমি এতিয়াও জিকাটোৱে বিচাৰো প্ৰমোদ বড়ো ছাৰ আজি আপোনালোকে কেইজন যোগদান কৰিলে আমাৰ ইয়াতে 70 জন আহিছে আপোনালোকে এটা গাঁও এখন মানে আমাৰ গাঁও হয় বৰফুকনহাট পৰা কিন্তু সুবা বহুত বেলেগ আছে তেওঁলোকৰ গোটেইখিনি সুবাৰ পৰা আহিছো আমি নাগা 70 জন মানুহ হৈছে ঠিক আছে ধন্যবাদ আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত বিটিআৰৰ যেটো আমূল পৰিৱৰ্তন শান্তি সম্পত্তি এইবোৰত মানে আকৰ্ষিত হৈ আমাৰ ৰামপুৰ বৰফুকনঘাট আদিৰ পৰা দাস কোচ কলিতা বিজেপি দলৰ পৰা আহি আজি আমাৰ ইউপিপিএল দলত জইন কৰিছে আৰু তেওঁলোকৰ এটাই উদ্দেশ্য তেওঁলোকে কৈছে যে আমাৰ বিটিআৰ অঞ্চলত যেটো শান্তি সম্পত্তি আমি পাইছো গতিকে আমি সকলো জাতি ধৰ্ম জনগোষ্ঠী একেলগে থাকিব বিচাৰো হেতু উদ্দেশ্য আগত লৈ আমাৰ দলক ভাল পায় আজি বহুতখিনি মানুহ আজি আমাৰ 170 জন টোটেল 170 জন মানুহ আজি আমাৰ দলত জইন কৰিছে ইউপিপিএল দলত কিহৰ কাৰণে ভৰ্তি কৰাইছে ইউপিপিএলত এইকাৰণে দিব বিগত 17 বছৰত হাগ্ৰামা মহিলাৰ দিনত যেটো শান্তি নাইকিয়া হৈ গৈছিল মানুহৰ মাজত অশান্তি বিৰাজ কৰিছিল তাৰে পৰিৱেক্ষিতত ৰাইজ অসন্তুষ্ট হৈছে যে বিগত দিনত মানে ৰাতি টোপনি মাৰিব নোৱাৰে মানে গৰু অবৰ মাজতো হিংসা হত্যা ধনদাবী এইবোৰৰ অতিষ্ঠ হৈ ৰাইজ এতিয়া মুকলি মনে বিগত 5 বছৰ যেটো শান্তি সম্পত্তিৰে বিভিন্ন জাতি ধৰ্ম মানুহ মিলা প্ৰীতিৰে বসবাস কৰিব পাৰিছে আৰু আমূল পৰিৱৰ্তন হৈছে শিক্ষাৰ পৰা আদি কৰি ৰাস্তা ঘাটৰ পৰা আদি কৰি বিভিন্ন দিশত যেটো পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনৰ প্ৰতি তেওঁলোকে আকৰ্ষিত হৈ প্ৰমোদ বড়ো ছাৰক আকৌ বিটিআৰৰ চিফ হৈ বিটিআৰ অঞ্চলত শান্তি সম্পত্তি অটুট ৰাখিব লাগে পাৰ্মানেণ্টভাৱে মানে বিটিআৰ অঞ্চলত শান্তি স্থাপিত হ'ব লাগে হেতু উদ্দেশ্য আগত লৈ এই মানুহখিনি আমাৰ তো জইন হৈছে আৰু তেওঁলোকে হেতু বিচাৰি আছে যেটো কৃষ্ণ গৰেশ্বৰ সমষ্টিত মতে ইউপিপিএল আৰু প্ৰাৰ্থীৰে যেটো প্ৰদান কৰিলে তাৰ বিনিময়ত বিজেপি আৰু বিপিএফ সক্ৰিয় কৰি যেটো নিৰ্বাচন প্ৰচাৰ চলাই আছে আপুনি কি বিগত দিনত মানে আমাৰ যোৱা নিৰ্বাচনত আমাৰ বিপিএফ আমাৰ বহুত তলত আছিলে বিজেপি আমাৰ পিছে আহিছিল তথাপিতো আমি বিজেপিক হেৰুৱাইছো তেতিয়া আমি মানে বিটিআৰ অঞ্চলত আমাৰ ইউপিপিএল দলৰ কোনো মানে উন্নয়নমূলক কাম কৰা নাছিলো কিন্তু বৰ্তমান এই বিগত 5 বছৰত আমাৰ ইউপিপিএল দলৰ নেতৃত্বত বিভিন্ন কাম কাজ কৰিছো আৰু বিভিন্ন কাম কাজ কৰাৰ স্বাৰ্থত যেহেতু যোৱাবাৰে আমি বিজেপি ঘৰাইছো গতিকে এইবাৰতো বিজেপি আমাৰ কাৰণে বহুত দূৰত থাকিব কাৰণ ইউপিপিএলৰ মানে বিগত 5 বছৰত আমি বহুত কাম কাজ কৰিছো আৰু শান্তিটো আমি আমাৰ দলৰ পৰা আমি পাইছো সবে গতিকে সেই হিচাপে ভাবো যে বিজেপি আৰু বিপিএফ আমাৰ পৰা বহুত দূৰত থাকিব মানে গুৰেশ্বৰবাসী ৰাইজে ইতিমধ্যে মানে ইউপিপিএলক আদৰি লৈছে আৰু বিপুল বসুমতাৰী দেৱক বিপুল ভোটত জয় কৰিম বুলি ইতিমধ্যে ৰাইজে সিদ্ধান্ত লৈছে কাৰণ ইয়াৰ দ্বাৰা এইটো প্ৰমাণ হয় আমাৰ বিপুল কুমাৰ বসুমতাৰীৰ ঘৰত যোৱাৰ লগে লগে আপুনি ৰাতি 2টা বজালৈকে মানুহ আহি আছে জইন হৈ যায় অকল বিভিন্ন জাতি ধৰ্মৰ মানুহ আপনার যে বিভিন্ন জাতি ধর্মের মানুষবিলাকে আমার দলত জইন হয়ে আছে। আজি আমার যেটো মুখ্য কার্যালয় ইয়াতো বিভিন্ন জাতি ধর্মের মানুষ আহি পেলাই জইন হয়ে আছে। গতিকে ইয়ার দ্বারা প্রমাণ হয় যে বিগত
আগন্তুক 22 তাৰিখে হ'বলগীয়া নিৰ্বাচনত বিপুল ভোটত আমাৰ বিপুল কুমাৰ বসুমতাৰীক মানে গুৰুত্ববাসী ৰাইজে জয়ী কৰি তেওঁক EM হিচাপে তাৰমানে প্ৰতিষ্ঠা কৰিব বুলি আশা কৰিছে ৰাইজে।